মোৰ অকল চাৰা মাৰিম একদম হেভি চাই পুৱাই ফুলটো ল'বা তোমাৰ ঘৰত মই যোৱা চাদাখনত দেখোন নহয় দাদা ইফালে আহক দাদাটো আহিব অলপ দেৰিকে কাৰণ কেমেৰাটো মৰণ নহয় কেমেৰামেন ভালকে অন নকৰে কিয় চেণ্ডেল মাৰিম কিন্তু ৱাৰ্ণিং দিছো বহুত দিনৰ মূৰত চাদাখলা হ'ল দে হয় দৰ্শক আজি আমি কথা পাতিম এই হৈ গ'ল যে ক্ৰিকেট খেলাখন আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত হৈ গ'ল ইণ্ডিয়া যে গৌৰৱ হাৰাই দিলে তাৰে বিষয়ে আমি কথা পাতিম সেইকাৰণে আমি আমাৰ ষ্টুডিঅ'ত আজি মাতি আনিছো এটি পাকিস্তানী আৰু এটি ইণ্ডিয়ানক দাদা দেখোন বহুত দিনৰ মূৰত দেখো আহক কেনে খবৰ পাতি কেনে বঢ়িয়া মই ভাবো মানুহ মাতছো দিয়ক খেলা হাৰিল আমাৰ ইণ্ডিয়াই তাৰে মানুহ মাতছো অলপ নাচছো কোনো বুজি দিব দেই কথা মানুহকেইটা মাতছো মাৰাত মাতছো নাচনো অলপ মই দুই একো নাজানো কি এনে অলপ কিবা কলি মই জানো মই পাৰিম মই পাৰিম বঢ়িয়া ভিডিঅ' বনাই আছো তোক বুজা নিদিয়ে মোক এই দেখছা নাই এইটো এইটো মই দেউতাই এই চিঙা কেজি দেখিলে লাইট চলি আছে চিঙা কেজি দেখা দে লাইট চলি আছে নেকি নাই দেউতাই সেইদিনা কিনি আনিছে লম্পেনটো চাৰ্টটো মাৰি লৈছো মানে তই নকবি আৰু নাই চশমাযোৰ বঢ়িয়া লাগিছিল বহুত দামী চশমা আৰু চলাটো ভাল লাগিছিল চলাটো মই গিলা পুৰা নহয় মই টকাই দিম এইটো একদম বঢ়িয়া কথা কৈছে এটা হেণ্ডশেক বঢ়িয়া আপুনি পুৰা নহ'লে মই বেছি দিন নিপিন্ধো নহয় 1 বছৰ পিন্ধি পেলাই আৰু বেলেগত দি পেলাই চব ধৰি নেকি তই অলপ চলপ আছে দিবিচোন মোকো এইগিলা মাতেও মোক ভিডিঅ' কৰিবাক লাগি মাতি হ'লে 1 টকাও নেদেই হয় নেকি মই এইগিলা চাই ল'ম টেনশ্যন ল'ব নালাগে বঢ়িয়া তেনেকৈ তোক মাতি যে আনিছোঁ কাৰণ মই এতিয়া তাৰমানে দুটা মানুহক মাতিম দেই এটা ইণ্ডিয়াৰ এটা ষ্টুডিঅ'টো ষ্টুডিঅ' বনাইছা এই সিহঁতে বনাই দিছি মোক মাতছি চাবি দুটা মানুহ মাতিম এটা ইণ্ডিয়াৰ এটা পাকিস্তানৰ মই অলপ প্ৰশ্ন সুধিম তই 2 সুধি দিবি তোৰ ইণ্ট্ৰ বঢ়িয়াকৈ দিম আৰু নিউজত এই ব্ৰেকিং নিউজত ফটো আহি যাব আপিল লাইন লাগি যাব তোৰ বিয়াটো পাতা নাই চশমা পিন্ধি আছো না বিয়াটো পাতা নাই কম চাল কৈছো এই জিবাই টাকা সুধি দিম দে বঢ়িয়া ইটান পাৰবি না বস্তুটো এই মই পাৰিম একদম কিন্তু মানুহবোৰতে মাতি বিৰাট টেলেণ্টেড মানুহ আমাৰ ইণ্ডিয়াৰ সৰু সুৰা কোচে ক'বা গেলি আমাৰো কম টেলেণ্ট নাই তোৰ মই জানো ব্যক্তিগত দেখা না এগিলা নামি নামি চলা তই কম নামি চলা ব্যক্তিগত ফাডিং দিবাস নকছিলি নকলি তহঁত নকছিলি নাই এই পঢ়া ধৰা নকবি ধৰাতে এইগিলা কেমেৰা লাইভ চলি আছে এই হৰণ কাটি দিবি শান্তি লাইভ চলি আছে ইটান আহিব তই বঢ়িয়াকৈ প্ৰশ্ন সুধিবি পাগলা সুধিবি প্ৰশ্ন একদম কষ্ট দি পাগলা সুধিবি মাতি দি মাতিম দে ময়ে সুধিম আপোনালোকক আজি আমি স্বাগতম কৰিছোঁ এটি নতুন শ্ব'লৈ আজি আমি হৈ যোৱা ইণ্ডিয়া আৰু পাকিস্তানৰ খেলাখনৰ বিষয়ে আমি কথা পাতিম আমাৰ এনে খেলাখনৰ স্পেচিয়েলিষ্ট বহি আছে বহুত জানে এখাতে হয় আমি এতিয়া আমাৰ ষ্টুডিঅ'ত ইণ্ডিয়ানজন আহিবলৈ অনুগ্ৰহ কৰিম হৰেণ আহিবা দি কেনে সুখনে পৰা দেহা দুখ তোৰ তই ক্ৰিকেট খেলা ক্ৰিকেট খেলা তই কি কথা মোৰ পাৰ গৈছি দে ই শুনা নহয় নাই দেখো মই গুনা একেবাৰে তই কচোন মই গুনা না তই কব আচ্ছা না কেন বিয়া এই ফালে গান গৌৰ হাৰি দিলি ক্ৰিকেটত এনেকে নকবি যাবা মই বহুত বেয়া লাগে বেলেগ চলি বলি আছে না বিয়া বাৰু কৰা নাই ভালকে উদ্ধাৰ কথাইলা বিয়া কৰা নাই এনাই শুনা গাত কোনি বিয়া কৰিব কোনি আপি দিব সিহঁতে কিন্তু বিশেষত ক্ৰিকেটৰ বহুত জানে নমস্কাৰ দি বহুত জানে আমাৰ এখাতে এইটো এটা প্ৰশ্ন এটা সুধিব হয় কি বুলি উদ্বাৰি পাইল কিবা কক ৰখি আছে কেমেৰা লাইভ চলি আছে মানুহটো বয়স হৈছে ক্ৰিকেটত মানুহটো অলপ BSNL না নেটৱৰ্কটো বৰ টানকে পায় মাৰাই গৈছে নেকি বয়স হৈছে না কিমান 120 না 102 102 বছৰ
ঠিক আছে একো নাই ৰনাল্ডোই সিদিনাখন বল বেয়া হোৱা কাৰণে সিহঁতে আছা সেই ৰনাল্ডো ফুটবল খেলে বল খেলে খেলা পইচা ৰনাল্ডো বেয়া কৰিছে ঐ মেছি বল দিছি ও দিছিল মেসি বল দিছিল মেসি দিছিল বল দিছিল কিবা দলিছি বল সেইকাৰণে আছে ইয়াতে বল ভাল নহয় তোৰ মেসি পাকিস্তানৰ খেলছি পাকিস্তানৰ খেলছি মেছি মই জানাত বেছি ফুটবল খেলে বুলি গম পাওঁ সেই ৰ এক মিনিট ফোন এটা আহিল ৰ মেসি স্যার তোমাৰ ছাৰৰ ফোন হেল্ল' ছাৰে মই ইয়াতে টক শ্ব'ত ষ্টুডিঅ'ত আছোঁ দাম জানি দেই কি এতো যে তহঁতৰ যে এই হৰেণ যে তহঁতৰ এই কি নাম আছিলে তহঁতৰ ওই লাইভ চলি আছে এড বাদি কি নাম আছিলে তহঁতৰ ও এতে মাল ও তহঁতৰ যে খাবা মাল খাবা সি সেইদিনা পুলিচ আহিছিল তহঁতৰে অডিঅ' চোৱা কৰি কাষতে হা এতে বঢ়িয়া ফোন ৰাখব না ফোন ৰাখব না আপুনি বতা আৰু তই মেসি ফুটবল খেলে মেসি ক্রিকেট খেলে মেসি ক্রিকেট মই খেলে স্যার ধন্যবাদ দিছো স্যারে বহুত জানে দেখছা মেসি ফুটবল ক্রিকেট খেলে মেসি আপনারে বল দিবে গেছিল ওরা খাবা তই যার পে যা কিন্তু স্যান্ডেল মারি মূর ফফলা হয়ে যাবো যাবি না তোর পে যাওয়া নাই ইমান দেরি লেগে তুই যাওয়া নাই কইতা নেক্সট টাইম হুমারেত বেগিলা নাম বদনাম করবা ইন্ডিয়ার দর্শক তো আৰু আইছা হে দর্শক আমি আজি আমাৰ ইণ্ডিয়াটো দেখিলে গৰু বাদ দিলো এতিয়া আমি আমাৰ পাকিস্তানৰ খেলুৱৈজনক মাতিবলৈ অনুগ্ৰহ কৰিম হৰেণ ভাল চাই আহিবা দিবি কিন্তু এইবাৰ যদি কোনোবা আহে তোৰ চাকৰি খাই পেলাম মই হয় ৰখক আপোনালোকে চাই থাকক হৰেণ আহিবা দি হৰেণ তোৰ কিন্তু মই চাকৰি খাই পেলাম চলি ষ্টুডিঅ' এনেকে উঠাব থাকিব নেকি আৰু আপুনি কি কয় মেসি ক্রিকেট খেলে আপোনাক মই বাৰে বাৰে কৈ আছো ফুটবল খেলে বুলি আৰু ক্ৰিকেট খেলা কথা পাই এইবাৰ নেক্সট টাইম এইবাৰ সুধিম না চাই থাক না এইবাৰ ফালি হেই মামাই দিছি এখন আৰু ক'ত দেখা নাই 2000 প্ৰথম বিশ্বযুদ্ধ সময়তে আনা ও আৰেন কৈ ও দাদা আইবাইছো শুনি তুমি মই পাকিস্তানৰ বাব্বাৰ যাম ভালকে জন্ম পাইছা না তুমি দাদা মই 1988 ত জন্ম পাইছো 1988 হয় মই এটা কথা সুধো 1988 ত কেইটা নাও থাকে আপোনাৰ হিংকে অসমীয়াত চাবা গেলি নটা ইংলিছ চাবা গেলি আপোনাৰ তিনটা মান হয় নেকি ওৰদা এটা কিন্তু মই কথা গম পালো দিয়ক আপোনাতকৈ টেলেণ্টেড মানুহ আছে এই পৃথিৱীত আপোনাতকৈ টেলেণ্টেড দেই কিন্তু এই কিন্তু এখত আমাৰ আপুনি ছাৰ কি দাদা ছাৰ বুলি মাতবি এখত আমাৰ বিশিষ্ট অতিথি নমস্কাৰ দেখি কথা হ'ব দা কষ্ট কৰি দিয়ক আৰু মোকে দিবি নাচনা নেকি তাকে হাতি কাটি লৈ আছে কিন্তু হয় আপুনি সেইদিনা ক্ৰিকেট খেলিলে খেলি পেলাই আমাৰ যে ইণ্ডিয়া টিমটো হাৰালে হাৰাৰ কাৰণ क्या हारिছা আমাৰ টিমক क्या हारिছা আম্পায়াৰক বিচাৰতে কোনে দিব এটাই চাকৰি আমাৰ টিমক ও দাদা এটাই চাকৰি মোৰ চলিবলি থকা মানুহ মানে ইণ্ডিয়াৰ টিম হাৰা বুলি ক'লে খং উঠি যায় মানে মোৰ মানে ক্ৰিকেট খেলা চাই পাইছা না মানে ক্ৰিকেট খেলা চাই পাইছা না দিয়ক মই চব জানো কিয় চাই আহি আছা মোক দাদা মই সুধিম কেইদিন গা ধোৱা নাই মই জন্ম বাক্যে গা ধুইছিলো জন্ম বিকাত ধোৱা নাই আৰু হেনা যে হেনা অ আচ্ছা ইণ্ডিয়াৰ লগত যে আমাৰ খেলাখন হ'ল অ এই হেনা তাকো নাই ইনকে মাইক দেখাকে এনে টাইলছখনত পানী ঢালি দিছো গা ধুইছো ও কিন্তু কেম্বা গে ও আৰেন এলা নেক্সট টাইম এৰে দি কিন্তু কেম্বা গলছি সঁচাই নেকি হে দাদা এই তোমাক কোৱা নাই ইফালে আহা চাও গালখান চাও 20 দিন মান গান নুধুবি নিলেজ গা চা নুধুবি অ দাদা আপুনি যে মোক ইনকে মাৰি আছে মই পাকিস্তানৰ কেপ্টেইন মই বাব্বাৰ যাম কেমেৰা বন্ধ এই হৰেন কেমেৰাটো হয় দি হেই ইকো দেখা গৈ ভালকে জন্ম হয় না এই ভালকে জন্ম হয় এই লৈ ক্ৰিকেট খেলা দেখাও দিয়া দেখা নাপাওঁ দেখা পালে নেকি নে কেমেৰামেন
এই হৰিণ আমাৰ এই চিনাকি কাটি দিব কেমেৰা অফ আছে কেমেৰা চাবা চাবা চলছে কেম্বা কাকসা বাকসা ক'ত থৈছিল আপুনি আণ্ডাৰবেনত এই আপোনাৰ বিৰাট সবটো বেয়া আহে মই জানে মই হৰাই না কি কৰবি হৰাই নহয় হৰাই গেলি তানে মোৰ হাগা আছিল এই জাদা খাই মায়ে মোক কৈছে বাবা কি খাইছা টপলাটা লিম দে এ দাদা ভালকে আনিব হয় না দে তোমাৰ বৰ কুচকুচ এই মতটো শুন কালি যে আপি বেনি যে হৈছিল আজি কাজ ন তেনে যাওঁ মাছি দাদা মজা নেকি দাদা এই তুমি ক'ত যাৱা হে অ দিয়া দিয়া তাতে তানে দিদি চিনাকি তাতে খাইবি মই আছে বঢ়িয়াকে মনে কৰিবি মই যে বহুত দিন খাবাই পাওঁ এই তই বহিৰচোন ও মোকতে দেখা মোকতে থৈ গেলি দেখো এই আহি আছে ক'ত দাদা? ৰখক আমি এটি শুনো বাণিজ্যিক বিৰতি ল'ম তাৰ পিছত আপোনালোকক দেখাই আছো য'তো ভালকে থাকিব আমাৰ লগত ধন্যবাদ ইয়াৰ বন্ধুহঁতে আহিছে খবৰ নিদিয়েগৈ খাই বুলি গাজৰো হালোৱা সুখৰ কথা যে মোৰ এটা বাতি আছে ইয়াত আহাৰ লৰাবলৈ ইমান সহজ হালোৱা হ'ল তই আৰু 20 মিনিটতে আরে বো ফতুয়া আইছে এ বানাৰ কাটিবি বজাত অহা এটা নতুন দেখছি ইয়াত ভাতো সোনকালে হয় আনটো সোনকালে হয় লাগিলে আনিব পাৰে ও আৰেন ও চলি কই ঐ আৰু কথা আছিল লঘু ও দাদা নমস্কাৰ এ কি করে আই ও তই আইছা এতো কোনি এতু অ তে মই দাদা পাকিস্তানৰ বাবাৰ ও যাম তুসে ও চাও তুসে মোকতে বিৰাট ও ই তুসে চাও গেছি মোকতে আনছি মাটি আনি ফেলে পইচা দিম বুলি কই পইচা মাটি আনছি আনি ফেলে এতে বয়তে বলে নিজে ধইনি খাবা গেল ও তুইনি খাবাই ধইনি খাবা গেছি ও জানিলি বলে চিনাকি ইটা টপিক টু কি কত চলি আছিল ঐ মই নাজানো নহয় চাও বইতু বউটি চাই স্কিপ সাইড সেই করবা লাগব স্কিপটো চাই লৈছো তো চাবা লাগব না এ দাদা মোক দেখাব নেকি হে দেই দা মই দিলে নাইজুৱে ই নুনাই গিয়া মই নাইজুৱে সি আনি ফেলে মোক এতে বয় যত বত কৰি সি পাই থাকে প্ৰশ্ন সুধি ফেলছো তো হয় দৰ্শক আপোনালোকে ঠিকে দেখিছে এইজন পাকিস্তানৰ বাব্বাৰ যাম নমস্কাৰ এতিয়া দাদা তই কিবা এটা হুদ প্ৰশ্ন মই মিলে যাম একবাৰ দেই। একবাৰ হুচিলো নলা এই মই মিলে যাম দে ডক্টৰ এতিয়া এই আমাৰ ইণ্ডিয়াৰ পাইছো মই চিনাকি হৈছো হে আহিল লগত ই এতিয়া আপোনাক এটা প্ৰশ্ন সুধিব কষ্টটো দিলে ভাল পালো হয় ধুদ দাদা দেৰি হৈছিল মোৰ এ, ক'ব, লাগা ক'ব, লাগু ক'ব। হৈ আছে ক'ব এক পাত বেটে দি কিমানটা বল গোৱা পাৰি কওঁ এক পাত বেটাই দি অ মিনিমাম মইতো কেপ্টেইন হয় ন পাকিস্তানৰ এটা বল মাৰিলে মুঠিটো চিটকে যায় নেকি চিক্সে চিটকে যায় মোৰ নাযায় বেছি নিতিকে মানে এটা বলে যায় এক পাত হা কি কৰি আছে কি কৈ আছে দেই তই ক'ত চলি তই গেলে গৰি কোনবাই হা? ঐ, অৰে। আৰে আৰে তাকে কোনবা দিছা গিলা কি নহয় কপাল ফুটে দিম তোক কি নহয় আৰু এনে মই বেয়াই পাওঁ এই আমাৰ ইণ্ডিয়া হাৰিছি ধুনি মাতি দে হৰেনে ফুৰকিবা দে হৰেন তোক হৰে খং উঠি যাব, হৰেন। নহয় শান্ত হতো ইমান হেইত নাজৰব হৰেন এইবাৰ থুই মাৰি অ আৰে নিগিলা কাকাই দিছা গিলা অ এই দে হ'ব দিয়া হ'ব অ। দে হৰেন আইবা দে হৰেন ষ্টাৰ্ট কৰ আইবা দি কুনিয়ে তো কুনিয়ে। তুমি এইজন আমাৰ ইণ্ডিয়াৰ বেষ্ট 199 এই মেন অফ দ্য মেচ পাইছিল ও আপুনি কেনাই তাৰমানে বল চল খেলা বল খেলা চেহেৰা জন্মৰ পাই গেল মোক 6 মাৰলি যায় না ঐ তাকে লাগি মস্ত ফিল খাব কিয় নাচবো এই দেখা নাই বডি দেখাত কি নহব পাৰে যাবও পাৰে মাল বেলেগ মই মাল বেলেগ দে কিবা সোধ কি কৰিব মাতছি ইয়াতে মোক মস্তো দিয় ৰব অ। মই ক'ব লাগিব এই ভালকে থাক। ভালকে থাক তো দৰ্শক এতিয়া বিকাশে এটা কুৱেশ্যন সুধিব 199ত ই মেন অফ দ্য মেচ পাইছিল কেচ ধৰাত পাইছিল এনেই 6 মাৰত নহয় দে সুধক সুধিব সুধক ও সুধক মই মই মিলি যাম দিয়ক সুধক ক্ৰিকেটৰ ফিল্ডখনত যদি ফুটবল খেলে কি হ'ব ক্ৰিকেটৰ ফিল্ডত যদি ফুটবল খেলে কি হ'ব আপোনাক কৈছে কিবা এটা বেলেগ প্ৰশ্ন সোধক এইগিলা আজে বাজে প্ৰশ্ন সুধি থাকে আজি বাজে এইগিলা কিমান ডাঙৰ প্ৰশ্ন 199ত তই মেন অফ কিবা দ্য বেলেগ মেচ সোধক মই এইগিলা জানোৱে সৰু সুৰা প্ৰশ্ন কক অলপ কিবা ওপৰৰ প্ৰশ্ন সোধক
বেলেগ এটা সুধি দিয়ক ইও নাজনে নাজনে। সুধক সুধক মই নাজনো সুধিব সুধিব কপিল কমেডি শ্ব' সপ্তাহত কেইবাৰ কওঁ ককত কওক এই চালা ইফালে ভুলে কন্দতে ক'বাত কিবা কপিল শৰ্মা আছিল না কপিল শৰ্মা না কাপিল শৰ্মা কিবা আছিলে আৰু এই বুজি পোৱা নাই দেই কওক কওক কপিল শৰ্মা সপ্তাহত কেইদিন পাতে 4-5 দিন মান পাতে অলপমান ভুল হৈছে তোৰ আৰু হৰেণ ঐ হৰেণ তোক মই কিন্তু সি ৱাৰ্ণিং দিছিল মই তোক চাওঁ নামৰাওতে যা কিয় যাম? মই নকৈছো যা তই যা। এইগিলা ষ্টুডিঅ' হিলি গৈছিল মই ডেকা ই চাবছো ই হৰেণ তোক মই চাবি এইবাৰ যদি চলি আহে তো হয় দৰ্শক আমি এটা সমূহ বাণিজ্যিক বিৰতি ল'বলৈ বিচাৰিছো চালে কথা কয় কাৰণ মই এক দিওঁ ইটালিয়ান অলিভ অইল আৰু ফেকছ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ফ্ৰম হেডি মেলছ ছাল যি কবিতাৰ দৰে সঁচাই চবেই ব্যৱহাৰ কৰক তো হয় দৰ্শক এটা সমূহ বাণিজ্যিক বিৰতিৰ পিছত আৰু একবাৰ নতুন খণ্ডলৈ উভতি আহিছো এতিয়া ক'ত নি মই দেখাই দিলোঁ মোক ফোন নাছিলে তোৰ নগেলি মোৰ একদম চিনাকি এই হৰেণে কেমেৰাটো মই কৈছো আহিছো বুলি আৰু চলি আহিব লিখ দিবি ঠিক আছে তাতে বঢ়িয়াকে খাবি এই তই কি শুনি আছে তুমি নুশুনবা ৰ'বা মানুহবোৰৰ বাজেট নাই খুজে খুৱাইছি কেৰটো মানুহ মই যাওঁ নেকি তা মাংস আছে আছে। পানটো পুৰা পাবি, একদম fix। বিকাশ নাই, নাই, মই যাওঁ। নাই, 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 নাই। মই যাওঁ এতিয়া মই যা অ নাই তাৰ শুনা মই বেঞ্চিকান এই শিক মই মাৰত বেঞ্চিকান চাবি মই যাওঁ যাওঁ ঐ নাই মানুহটো নাই পইচাটো দি এতিয়া মই যাওঁ পইচা যি পাই তাকে মানুহ আনি পেলাই সোমাই দিছে এইগিলা সিহঁতে একো নাই দিয়া মই একো নাই দিয়া বেলেগ কথা কৈছো পইচাটো দি মই যাওঁ পইচা পইচা মই পইচা দিম বুলি কৈছো নেকি হা মোক কিয় মাতছা নহ'লি মোক কি কে মই কিয় আহিছা মই কিয় এতিয়া আহিলো এছ তুই খালি আছে মাতিছিলো মই এনে ফিটিঙত এ মাৰি আনছে তোমাক দেউতাৰে কালি কৈছি মই মাৰি আনছে হৰেঞ্জৰ পে মাৰি আনা নাই তই এই হাঁহি চাও আনিলে এই নকবি কেমেৰা আছে পাগল আহিছি হলো পইচা দি মই যাওঁ নেক্সট খণ্ডত দি দিবা আবার এবার বাকি থাকিল লেখি দেওয়া লাগা হয় কিমান চেক দাও চেকত চলব নেকি চেক হব চেক নালগে চেক নালাগে যদি পইচা নাই মতে 1 টকাও নাই পইচা মোৰ 1 টকাও নাই সেনে কৰবা নাংগে মানুহ মাতি আনি পেলাই গিলা সেনে কৰলি বেয়া জানো যাবি না যে মই যাওঁ যা ও হে শুন আগবো নেক্সট ভিডিওত আইবি নাহো পইচা নেক্সট ভিডিওত ফিক্স 2000 দিম ফাইনেল ফাইনেল লাগৰ বটল থাকি মই দিম ফাইনেল ওই দিব এই সঁচাই বিৰা মুত্তু গুণ ভালো বটল তুই জানে মনে হইব আর মরণ কমি হরিণ ক্যামেরাটা কাটি দে তুমি সাত দুই পেট খাই লিলো আর নিশাতে না বড়ে দলবো নাকি এই কথা ফালি ফেলাম কিরি ইতান তই যা মোর গিলা সব খামারু খামারি ফেলে হয় নেকি কিরি রকি আছে হাত খাবাক লাগি যাও মই বলতো কিবা কিবি আছে ও বইতু মোৰো আনলো এতিয়া কালি আহিম নোৱাৰো যাওঁ নহ'লে যা দিবি পইচাটো যাবি না দি যাওঁতে হয় দৰ্শক আপোনালোকে দেখিবলৈ পালে এটি চমু ভিডিঅ' ইণ্ডিয়া আৰু পাকিস্তানৰ কথা হৈ গ'ল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম আৰু